ৰাতিপুৱা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ কুঁৱলীৰ মাজেৰে আজি। ভিডিঅ'টো আছিল 8 তাৰিখৰ, কিন্তু মই এলেহুৱা যে কাচি ওলাইছোঁ মই ভাওনা চাবলৈ বুলি। তাতে ধনুকো অকণমান সজাই দিবলৈ আছিলে। এয়া প্ৰথমবাৰ সজাই দিছোঁ, ভালকৈ নাজানো কেনেদৰে কি কৰে, যিমানখিনি পাৰিলোঁ আৰু। এয়া হৈছে তাইৰ ফাইনেল লুকছ। এইবাৰ প্ৰথম তাই সীতাৰ চৰিত্ৰত ভাও লৈছে। কেনেকুৱা হৈছে জনাব ৰাইজ। যেনে তেনে সজাই মেলি দিলোঁ আৰু। তাকে ভনীয়েকো এয়া বস্তু পেকিং কৰাত লাগি আছে। দেখিছেনে, লগত আৰু জুনুকাও গৈছে আৰু তাই পূৰা ব্যস্ত হৈ আছে। মই মাজতে অকণমান ক্লিপ কেপচাৰ কৰি ৰাখিলোঁ। আৰু আমিও আহি ভাওনাস্থলী পালোহি। সন্মানীয় ব্যক্তি আছে নতুনকৈ অসম সাহিত্য সভাৰ চৰাইদেউ জিলা